নমস্কাৰ বন্ধুসকল, ওয়েলকাম বেক টু মাই চেনেল কল এটা ফল। সো আজি ভিডিওটো অলপ বেলেগ ধামাকা হ'বলৈ গৈ আছে। সো আজি মানে এই ভিডিওটো এনেকুৱা বনাবলৈ মন গ'ল, সো সেইকাৰণে এনেকুৱা ইণ্টাৰভিউ ভিডিও বনাবলৈ আগবাঢ়িছোঁ। সো যদি ভিডিওটো চাই ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেল যদি নতুন কৈছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ব'লক বেছি দেৰি নকৰি আজি ইণ্টাৰভিউ ভিডিওটো ষ্টাৰ্ট কৰোঁ। সো আজিৰ আমাৰ লগত আছে ভাইৰেল গাৰ্ল নহয় দেই, গাৰ্ল টিশা বা। টিশা বা নমস্কাৰ কৈ দিয়া। নমস্কাৰ। টিশা বা প্ৰশ্ন সোধোনে নে? তেন্তে টিশা বা, আজি মোৰ প্ৰথম কুৱেশ্যনটো হ'ল যে তুমি এতিয়া পঢ়ি আছানে? কি সোধো? মোৰ লগতে বহি আছে, কেনেকৈ এতিয়া পঢ়িব? মানে তোমাৰ জীৱনৰ কথা কোৱা। জীৱন? কোন জীৱন? চালা মই পতাম বুলি ভাবিছিলোঁহে, আকৌ সেইটো কোন জীৱনে ভেটা মাৰিলেহি আকৌ। হৈ গ'লো, মই ফিউচাৰৰ কথা কৈছোঁ। সেইটোহে। হ'ব তেন্তে সোধক। এতিয়া কোৱাচোন টিশা বা। মোৰ ঘৰ দুলীয়াজানত হয় আৰু মই মানে HSLC কৰি পিনে তোমাৰ ITI কৰিলোঁ 2 years। এতিয়া মই আকৌ BSc কৰি আছোঁ ফাৰ্ষ্ট চেম। মজা। এতিয়া কোৱাচোন তোমাৰ ইনষ্টাগ্ৰামৰ কথা, মানে এতিয়া তুমি কি কৰি আছা? তাই শ'ল মাছ ধৰি আছে ইনষ্টাগ্ৰামত, দেখা নাই? কি হলো একেপাত চৰতে মায়েৰে বাপেৰে বিয়া দেখি যাবি কিন্তু। কি সঁচাই? দিয়ক দেখাই দিয়ক, মই এনেও দেখা নাছিলো, আজি দেখি যাম। টিশা বা চৰি বেয়া চেয়া নাপাবা দেই, এই কুকুৰটোৰ কাৰণেহে। মই কিন্তু মাই মিটিয়াই চাই থাকা কিন্তু দেই। এইটো মেখেলা তলীয়া। মোক প্ৰশ্ন সুধিবলৈ দিবিনে নিদিয়? সোধ। কোনেনো সুধিবলৈ দিয়া নাই, নিজেহে মোক চুপতি মাৰি আছে। বনাইছোন দেই। টিশা বা, তুমি যে ইমান পুতুকতে ভাইৰেল হৈ গ'লা আৰু তোমাৰ আইডিটোত 1 লাখ আহিছে দেই, ভুল গ'ল। 1 লাখ ফলোৱাৰ্ছ হোৱা ৰহস্যটো কি কোৱাচোন এবাৰ। মই যোনদিনাখন একচুৱেলি কি হৈছিলে 1 লাখ হৈছিল, মানে এটা মানে ফূৰ্তি এটা হয় ন, আমি যেনে চেলিব্ৰেট কৰোঁ এটা বস্তু। দেন লাহেকৈ দেখোঁ চবেই ৰীল বনাই, মানে নিজৰ বনাবলৈ মন গ'ল। দেন মাক ক'লোঁ যে 12টো দি লওঁ, 12টো দিয়াৰ পিছত আৰু নিজৰ ফোন এটা কিনিম আৰু ৰীল বনাম ভালকৈ। মায়ে দিলে সেইখন একদম ধুনীয়াকৈ পিন্ধি পিনে বনাইছোঁ আৰু মইতো ভবা নাই যে হ'ব আৰু 200 লাইক উঠিলে হৈ যাব, কিন্তু সেইটো মই তেতিয়াই 4K লাইক পাইছোঁ। এনেকৈ লাহে কৰি হৈ গ'ল, তাত 1 লাখ হৈ গ'ল। তাৰপিছত কেক চেক কাটিছোঁ আৰু তাৰপৰা 1 লাখ হৈছে। 2 দিনৰ পিছত একাউণ্ট গুচি গ'ল। সেই বেলুনখিনি সেনেকৈ আছে, কেকটো ফ্ৰিজত সেনেকৈয়ে আছে মানে। খাদ্যমন্ত্ৰীয়ে কামুৰিব এতিয়া। হ'ব দিয়ক, মই খোৱাৰ লগতহে কামোৰো। আপুনি যে ইনষ্টাগ্ৰামত লোকৰ মাইকীকে কামোৰে, সেইটো কোনে ক'ব? ক'ত কামোৰা দেখিলি তই? কিয় এই লোকৰ মাইকী পতাবলৈ বিচাৰি নাথাকে জানো? চৰ লাগে দিয়ক, পাতি দিছোন দিয়ক। তেতিয়া মই টিশাক GFৰ লগত কৰা কথা কৈ দিম। কৰাটো কিয় ইমান ধেমালি কৰি থাকা? যা, ৰাতিলৈ ছাগলী মাংস আনিম যা, আহি যাবি। হ'ব দিয়া, ৰাতিলৈ ছাগলী লেগ পিচ 2টা দিব মোক, মই এতিয়া যাওঁ। টিশা বা, এতিয়া আৰু ইণ্টাৰভিউ নলওঁ দিয়া, বেলেগ এদিন ল'ম দিয়া। এতিয়া তুমিও যোৱাগৈ। চ' গাইজ, আজি ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটো যদি নতুন হৈছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু এই ভিডিঅ'টো কেৱল মনোৰঞ্জনৰ কাৰণে বনাইছে, চ' কোনো যাতে গাত পাতি নলয়। কেমেৰা হিলাই দিছোঁ, কেনে লাগিছে? চ' আজিলৈ এৰিলোঁ, বেলেগ এদিন আকৌ লগ পাম। আজিলৈ দিছোঁ মৰমেৰে বাই।